Hey everyone, welcome to Jiya's Planet. আজি বহুত দিনৰ মূৰত ব্লগ এটা বনাও বুলি মানে ভিডিও এটা বনাও বুলি আৰম্ভ কৰিছো। আজিৰ পৰা ফাকুৱা আৰম্ভ হৈছে, গতিকে আপোনালোক সকলোলৈকে ফাকুৱাৰ শুভেচ্ছা শুভকামনা থাকিল। ৰঙৰ হৈতে খেলক, ভালকে খেলক, ফূৰ্তি কৰক। মই এতিয়া গুৱাহাটীৰ ঘৰত আছো আৰু ইয়াতে মানে আমাৰ চন্দনপুৰত 3 দিনীয়া ৰূপালী জয়ন্তী হোলি সেলিব্ৰেট কৰা হৈছে নামঘৰত, সমূহীয়া নামঘৰত। গতিকে ইয়াতে আমি যাম এতিয়া প্ৰসেছন আৰম্ভ হ'ব। আজিৰ পৰা ষ্টাৰ্ট হৈছে। আজি বৃহস্পতিবাৰ, গতিকে ইয়াতে ডাঙৰকৈ হয়। ইয়াতে মোৰো ফাৰ্ষ্ট হোলি আৰু দুখৰ কথা হ'ল কি এও নাই, এও বঙাইগাঁৱত আছে, আহিব নোৱাৰিলে। গতিকে মই অকলে চাব লাগিব। ভাবিলোঁ ময়ো চাওঁ, আপোনালোককো অকণমান ইয়াৰে হোলি কেনেকুৱা হয়, কেনেধৰণে সেলিব্ৰেট কৰে অকণমান আপোনালোককো দেখাই দিওঁ। গতিকে চাই থাকিব। আমি গৈ আছোঁ এতিয়া। ৰ'দ দিছে, গৰম পৰিছে আৰু দূৰ দূৰণিৰ মানুহখিনিও আহি আমাৰ ইয়াত উপস্থিত হৈছেই। ৰাতিপুৱা ৰেলি হৈ যোৱাৰ পিছত দুপৰীয়া আমি তাতে খাই লৈ আহিলোঁ, ভাল লাগিল। আহি অকণমান ৰেষ্ট কৰিলোঁ আৰু এতিয়া যাব ওলাইছোঁ। এতিয়া মানে সহস্ৰ বন্তি প্ৰজ্বলন আছে, সন্ধিয়া হৈছে। গোটেই ৰাস্তাটোতে চাকি বন্তি জ্বলাব বোলে, মায়ে কৈছে। ধুনীয়া লাগিব চাগে গোটেই ৰাস্তাটোতে জ্বলালে। ময়ো দেখা নাই, আজি প্ৰথমবাৰৰ কাৰণে দেখিম। গতিকে গৈ আছোঁ, ব'লক আপোনালোকে মোৰ লগতে। অগ্নি ভয়ৰ পৰা মুক্ত দেৱতাৰ বৰপ্ৰাপ্ত হোলীকো অগ্নিৰ আগত মৃত্যু নহয় বুলি জানি ভগ্নীৰ কোলাত প্ৰহ্লাদক বহুৱাই 4 বেৰৰ মাছত জুই জ্বলাই দিলে। হ'ল আৰু সেই তেতিয়াৰ পৰা এই যে হোলিকা দহন বুলি কয়। আজি নিয়মতে আজি পিছৰ দিনা, আজি সৰু ল'ৰা ছোৱালীৰ খেলা ধূলা, লগতে এতিয়া ভেকচিন প্ৰতিযোগিতা হৈ আছে। পাইছোঁ পুঠি নদীত জাল জাকৈ মাৰিছা নে পুখুৰীত? নদী চব্জি লগা চব্জি কি চব্জি আছে? ৰাজহুৱা নামঘৰৰ প্ৰাংগণত ইয়াত বহুতো উখল মাখল পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিমান উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। এফালে যদি হোলী গীতৰ আয়োজন কৰা হৈছে, এফালে লুচি, তুমি হোলী খেলিছা যে দেখাই দিয়াচোন। চাওঁ ফুটটো, ধুনু ফুটটো দেখাই দিয়া। বা কোনে দিছে তোমাক ধুনুকে ফুট? তুমি এই তাতে দাদাহঁতৰ লগত হোলী খেলিব যাবা নেকি? এই তাতে যে দাদাহঁতে হোলী খেলি আছে, সেই চাই আছা তুমি? যাব মন গৈছে নেকি? যাবা তুমি হোলী খেলিবা? চাওঁ লুচি চাওঁ, যাবা নেকি? সেই চাই আছা তুমি? ব'লা। যাবাই মানে? এয়া লোকগীতৰ প্ৰতিযোগিতা হৈ আছে। গাই আছে মোৰ ননন দিব্যাস্মিতাই। তাই গোৱা ফুল ভিডিঅ'টো মই দি দিম বাৰু ভালদৰে পিছত। আৰু এয়া অন্তিমটো দিনৰ সাংস্কৃতিক সন্ধিয়াৰ কিছু অংশ আপোনালোকক দেখুৱাইছোঁ। সাংস্কৃতিক সন্ধিয়াত মোৰ শাহুমা আৰু শহুৰ দেউতাই লোকগীত পৰিৱেশন কৰা কিছু মুহূৰ্ত এয়া।
মনে কিনো দিলা চুপি আহি মৰমতে কি মৰম সানি দিলা সঁচাকৈয়ে বহুত ভাল লাগিল। এইবাৰৰ ফাকুৱা উৎসৱটো কেনেধৰণে পাৰ হৈ গ'ল গমকেই নাপালোঁ। এই অঞ্চলৰ সকলোবিলাক মানুহে লগ লাগি বহুত ধুনীয়াকৈ পালন কৰে এই উৎসৱটো। গতিকে আপোনালোককো এই ভিডিঅ'টোৰ জৰিয়তে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিল। থেংক ইউ।